হেল্ল' এভৰিৱান। আজি আকৌ আমি পাঞ্জাৱ আহিলোঁ। দিল্লীৰ পৰা গুচি আহি আমি পাঞ্জাৱ আহিলোঁ। ইয়াতে এৰাতি থাকিম আৰু আহিয়ে প্ৰথম আহিলোঁ জালিয়ানৱালা-বাগ, য'ত নেকি আমি সৰুতে পঢ়িছিলোঁ কিতাপত বা শুনিছিলোঁ মাহঁতৰ মুখত। আজি চাব আহিলোঁ এনেই। আৰু ইয়াৰ কাহিনীটো সকলোৱে জানে চাগে, তথাপি মই যিখিনি জানো অলপমান ক'ব বিচাৰিছোঁ। 1919 চনৰ কাহিনী, 13 এপ্ৰিলৰ কাহিনী এই কাণ্ডটো। 13 এপ্ৰিলটো এটা ক'লা দিন হিচাপে ভাবিব পাৰি, কাৰণ সেইদিনাখনে কি আছিলে, আমাৰ অসমত যেনেকৈ বহাগ বিহু পালন কৰা হয়, পাঞ্জাৱতো তেওঁলোকে 13 এপ্ৰিলত পালন কৰে বৈশাখী। আৰু বৈশাখী বুলিয়ে তেওঁলোকে অমৃতসৰৰ জিলাৰ যিটো স্বৰ্ণ মন্দিৰ, তাতে সেৱাভাগ ল'বলৈ বহুত মানুহ উপস্থিত হৈছিলে। আৰু তাৰ পৰা বাহিৰে মানুহখিনি জালিয়ানৱালা-বাগত গোট খাইছিলে আৰু তাতে এখন সভা পাতিছিলে। আৰু এই সভাখনৰ মূল উদ্দেশ্য আছিলে যে ইংৰাজে দুজন স্বাধীনতা সংগ্ৰামী ব্যক্তি, ডক্টৰ ছেইফুদ্দিন কিচলেও আৰু আছিলে এজন ডক্টৰ সত্যপাল, এই দুয়োজনকে ইংৰাজ চৰকাৰে গ্ৰেপ্তাৰ কৰাৰ প্ৰতিবাদত পাঞ্জাৱৰ অমৃতসৰত হৈছিল এখন প্ৰতিবাদী সভা। আৰু এই প্ৰতিবাদী সভাখনৰ খবৰ পায়ে ইংৰাজে লগালগ তাতে উপস্থিত হৈছিলে। আৰু উপস্থিত হোৱাৰ লগালগ মানে জালিয়ানৱালা-বাগত সোমোৱা ৰাস্তাটো অলপমান সৰু হয়, যাৰ কাৰণে সেই ৰাস্তাটো বন্ধ কৰি বাকী সকলোতে মানে আগুৰি ধৰিছিলে। আৰু লগত আনিছিলে 50জন পুলিচ। আৰু যেতিয়া সেই সভা হৈ আছিলে, সভাত উপস্থিত হোৱাৰ লগালগ তেওঁলোকে গুলীচালনা আৰম্ভ কৰিছিলে। আৰু মানুহবোৰ ক'তো যাব ৰাস্তা পোৱা নাছিলে, কাৰণ ৱালবোৰো আছিলে ওখ, ৱাল পাৰ হৈ আহিবও নোৱাৰে। আৰু কোন ক'ত যাব মানে দৌৰা-দৌৰি, আৰু সকলোবোৰ দৌৰা-দৌৰি কৰি একো ৰাস্তাই নাই, মানে নিজৰ প্ৰাণ ৰক্ষা কৰি তাৰ পৰা ওলাই আহিব একো ৰাস্তাই নাছিলে। সেইকাৰণে সকলোৱে গুলি খাব লগা হৈছিলে। আৰু কিছুমানে কি কৰিছে, এনেকুৱা কিছুমান মানুহ আছে, মানে ভাবিছিলে যে প্ৰাণ ৰক্ষা কৰিবৰ কাৰণে সেই এটা কাষত কুঁৱা আছিলে, সেই কুঁৱাটোতে জঁপিয়াই দিওঁ। দেখিছেনে আপোনালোকে, কুঁৱাটো ইমান দ হয়, সেই কুঁৱাটোত জঁপিয়াই দিলে হয়তো প্ৰাণ ৰক্ষা পৰে তেনেকৈ ভাবিছিলে। কিন্তু সেইটোও নহ'ল, তেনেকৈও বহুত মানুহ মৰি গৈছে। আৰু যেতিয়া তেনেকৈ মৃত্যু হোৱাৰ পিছতো কিছুমান মানুহ যদিও বাচি আছিলে, যিবোৰ মানুহ গুলীচালনাত মৰি গৈছিলে, সেইবোৰ মানুহ উঠাই আনি আকৌ কুঁৱাটোত পেলাই দিছিলে, যাৰ কাৰণে বেছি মানুহখিনিৰে মৃত্যু হৈছিলে। তেনেকৈ এটা, আৰু এই কুঁৱাটো নহয় বহুত দ হয়, দ হোৱাৰ কাৰণে এনেদৰে ধুনীয়াকৈ বনাই থৈ দিছে, কাৰণ শ মানুহ প্ৰতিদিনেই আহে চাবৰ কাৰণে। আজি আমি আহিছোঁ, কালি আকৌ অন্য কোনোবা আহিব, সেইকাৰণে এনেদৰে বান্ধি থৈ দিছে ধুনীয়াকৈ। ইয়াৰ পিছত আমি আহিলোঁ অমৃতসৰত আহি বহুত ভাল লাগিল। আমাৰ অহা প্লেনিং আছিলে ৰাতি, কিন্তু ইয়াতে দিনত আহি এনেই পৰিৱেশটো চাই গ'লোঁ, বহুত ভাল লাগিল। ভাবিছোঁ ৰাতি বেছি ভাল লাগিব, তথাপি ইয়াতে আহিলোঁ। বহুত মানুহ আহি তাতে বহুতে অলপমান মানে জিৰণিও লয়, অলপমান বহে বা কথা পাতে বা ভাল লাগে আৰু ইয়াতে আহি কেনে। আৰু আমি ইয়াতে বেছি পৰ থকা নাই, অলপমান টাইম থাকিয়ে আমি ওলাই গৈছোঁৱেই। কাৰণ পাঞ্জাৱত যিটো ফেমাছ হয় লাচ্ছি, সেইটো খাবলৈ খুব মন যায় আছিলে। আৰু তাৰ পৰা ওলায়ে আমি লাচ্ছি খাব আহিলোঁ। আৰু লাচ্ছিটো বহুত ধুনীয়া আছিলে, মানে ভাল লাগিছিলে খাই। আৰু মই কেতিয়াবা খাওঁ ইয়াতে লাচ্ছি, কিন্তু পাঞ্জাৱৰ যিটো লাচ্ছি সেনেকুৱা টেষ্ট নাপাওঁ, মানে সেই টেষ্টটো বেলেগ আছিলে, ভাল লাগিছিলে খাই। আৰু আহিলোঁ আমি নেক্সট বাঘা বৰ্ডাৰত আহি বহুত ভাল লাগিল, বহুত বেছি। আৰু পাঞ্জাৱত আহিলে বাঘা বৰ্ডাৰ আহিব, বহুত বেছি ভাল লাগিল। আৰু আমি ৰাতি আকৌ টাইম স্পেণ্ড কৰিলোঁ অমৃতসৰত সন্ধিয়া। বহুত সময় বহিছোঁ, বহুত সময় কথা পাতিছোঁ, বহুত ধুনীয়া পৰিৱেশ এটা। চবতকৈ ৰাতি বেছি ভাল লাগে অমৃতসৰত, ধুনীয়া এটা পৰিৱেশ হয়। তাৰপিছত আমি বহুত সময় থকাৰ পিছত তাৰ পৰা ওলাই আহি আমি ভাত পানী খাবলৈ ওলাই আহিলোঁ। কিন্তু আমি চিকেন আৰু ৰাইচ ল'লোঁ আৰু বেলেগ একো খোৱা নাই। এনেকৈ ভাতটো খাই আমি আকৌ হোটেললৈ গুচি আহিলোঁ। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে, প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।